গৰুৱে কিনিব লাগিব মই তেনেহ'লে কেনেকৈ চলিম কাক তাত গৰু পাওঁ তাকেতো মই এটা গৰু কিনা কথা ভাবি আছো ৰ মইতো চাকৰি পালো মই গৰুটো কি কৰিম তই নিবি দে কালি এইফালে আমি আলোচনা কৰিম দে কিমান টকা লাগে মোৰ হাততো পইচা পাতি নাই তোৰ হাতত তাৰ গৰুটো গোটালো তই ভালকৈ সহযোগিতা কৰিবি মই নেও দে তে মোৰ গৰু এটা কেইটা হ'ল চাবি নেকি চাওঁ দেখছা মোৰ গৰু 4টা হ'ল মই গৰুটোক যে ভালকৈ ৰাখি লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক নমস্কাৰ